নাখাওঁ যা এটা গিলাচ লৈ আহ ৰাতিপুৱাই এই সপা কিমান গিলেনো আপুনি বজাৰলৈ যাওক কিবা এটা লৈ আহক ঘৰত একো এটা বস্তু নাই নহ'লে খাব দুপৰীয়া এসাঁজ কি ক'লে দেহাটোৰ অৱস্থা চাওকচোন এবাৰ ইহপা খাই খাই আপোনাৰ কেনেকুৱা অৱস্থা হৈছে কেইদিন বাচি থাকিব আপুনি নাখাওঁ দোষা মদ যে ৰাজাৰ দৰে মদ খাব লাগে আমি ৰাজাৰ দৰে আমি নিমখ দি মদ খাই আছো জীৱনে নাই ভাই ভাই লাগিব আৰু অলপ লাগিব কৰি দিম মালটো বিনাশ কৰি দিম মোৰ পৰা ডাঙৰ কথা ক'বলৈ আহিছে ঐ ক'ত গ'লি ঐ ক'ত মৰিলি কি হ'লনো বৰ ডাঙৰ কথা ক'লি ডিঙিলৈকে সিয়পা গিলি আহিব বৰ মতা হ'বলৈ ওলাইছে যা কণী এটা ভাজি দিয়া যা কণী ক'ৰ পৰা ভাজি দিওঁ ঘৰত একো এটা বস্তু নাই বিয়া হোৱা দিন ধৰি আনৰ ঘৰত কাম কৰি কৰি ঘৰ চলাই আছো সি কণী খাবলৈ আহিছে তই বৰ ডাঙৰ কথা ক'লি তই বৰ ডাঙৰ কি হ'ল আপোনাৰ কি হ'ল কি হৈছেনো কি হৈছে উঠকচোন হেৰি উঠকচোন কি হৈছে পানী খাওকচোন এই ইয়াৰে ভাল বুজিছ এই বিন্দাস মাল খাই ফুৰিছে আৰু ইয়াক ঘনীয়েকে বিন্দাস খুৱাই আছে চালানে কি কয় ভাই তহঁতি মোৰ কথা কৈছ নেকি মই মোৰ তিৰিক ৰাণীৰ দৰে ৰাখিছো বুজিছ ভাই কথা শুনিছ তই ঘনীয়েকে বেলেগৰ ঘৰত বিন্দাস কাম কৰি আনি ইয়াক খুৱাই আছে আৰু ই কৈছে ৰাণীৰ দৰে ৰাখিছে বোলে ক'ত গ'লি শুনিছা নাই কি হ'ল কোন এইটো এইটো আমাৰ গাঁৱৰে ল'ৰা মই ঘৰৰ বজাৰ আনিবলৈ দিছিলোঁ বজাৰ আনিব দিছিলি ঘৰত সোমাই ৰাখিবি আৰু বজাৰ আনিব দিয়া বুলি কবি তহঁতৰ কাৰণে মই বাহিৰত ওলাব নোৱাৰা দুটো কাম কৰ কি কৈছে সেইবোৰ কি কৰিলো মিছা বদনাম নিদিব দে কি কৈছ মই মিছা বদনাম নিদিওঁ